আমি এতিয়া ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। ঠিক একেই বৰ্ণনা হ'ল যিকোনো এটা কাম ভৱিষ্যতে আৰম্ভ হ'ব আৰু কন্টিনিউয়াছলি কামটো এক নিৰ্দিষ্ট সময়লৈকে চলি থাকিব আৰু এক নিৰ্দিষ্ট সময়ত কামটো শেষ হৈ যাব, কিন্তু কেতিয়া শেষ হ'ব তাত কোনো সময়ৰ উল্লেখ নাই। ঠিক এনেধৰণৰ বাক্যবোৰ আমি ফিউচাৰ কন্টিনিউয়াছ টেন্সত লিখিম। যেনে মই ক্ৰিকেট খেলি থাকিম, সি ক্ৰিকেট খেল চাই থাকিব। ঠিক এনেধৰণৰ বাক্যবোৰ। এতিয়া আহকচোন আমি জানি লওঁ ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ ফৰ্মুলাটো। ইয়াৰ ফৰ্মুলাটো হৈছে সাবজেক্ট প্লাছ চেইল উইল প্লাছ চেইল উইলৰ লগত আমি বি এটা প্লাছ কৰিম, অৰ্থাৎ চেইল বি উইল বি। ঠিক এনেদৰে হ'ব। আৰু ইয়াৰ পাছতে আহিব ভাৰ্ব 1 প্লাছ আইএনজি প্লাছ অবজেক্ট। এতিয়া আহক আমি ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ যিকোনো এটা বাক্য ইংলিছত ফৰ্ম কৰি চাওঁ। মই ক্ৰিকেট খেলি থাকিম। ইয়াত মইটো হ'ল সাবজেক্ট, গতিকে মইটোৰ ঠাইত লিখি দিম আই, আৰু এজ পাৰ ফৰ্মুলা আমি ইয়াত লিখিব লাগে চেল নাইবা উইল, আৰু আইৰ লগত আমি লিখি দিম চেল, আৰু চেলৰ লগত আমি প্লাছ কৰিম বি, আৰু এজ পাৰ ফৰ্মুলা ইয়াৰ পাছত আছে ভাৰ্ব 1 প্লাছ আইএনজি, আৰু খেলি থকাটো হৈছে ইয়াত ভাৰ্ব, গতিকে আমি ইয়াত লিখি দিম প্লেইং, আৰু ক্ৰিকেটটো হৈছে ইয়াৰ অবজেক্ট, গতিকে ইয়াত লিখি দিম ক্ৰিকেট। I shall be playing cricket, অৰ্থাৎ মই